আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। সম্মানিত সামিন ইকৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছো শৰীয়তৰ দৃষ্টিত নিকাহৰ পূৰ্বে যি আনুষ্ঠানিকতা যাক অসমীয়া ভাষাত জোৰোণ বুলি কোৱা হয়, এই সম্পৰ্কে শৰীয়তৰ কি মতামত বা দৃষ্টিভংগী আছে অলপ আমি আলোচনা কৰো। দেখক যে আমাৰ অসমীয়া সমাজত দেখা যায় যে নিকাহৰ বন্দবস্তি কৰাৰ আগতে দৰা কইনাৰ দুয়োৰে পৰিয়ালবৰ্গৰ মাজত এটা আনুষ্ঠানিকতা অৰ্থাৎ জোৰোণৰ আয়োজন কৰা হয়, যিটো শৰীয়তৰ দৃষ্টিত ডাঙৰ কিবা অনুষ্ঠান আয়োজন কৰাৰ কোনো প্ৰাসংগিকতা নাই। অৱশ্যে দৰা কইনাৰ পৰিয়ালৰ উভয় পক্ষৰ কিছু সংখ্যক মুৰব্বীসকলে আলোচনা কৰি বিয়াৰ দিন মাহ ঠিক কৰি লৈ এটা শৃংখলাবদ্ধ কৰ্মপদ্ধতিৰ মাজেৰে নিকাহৰ কাৰণে সময় নিৰ্দিষ্ট কৰি লোৱাটো শৰীয়তৰ দৃষ্টিত কোনো অসুবিধা নাই। অৱশ্যে দুই পক্ষৰ আলোচনাৰ পিছৰ পৰা নিকাহলৈকে উক্ত সময়খিনি সংক্ষিপ্ত হ'ব লাগে। এই আলোচনাৰ পিছত দৰা কইনাৰ মাজত এক বা আধা নিকাহ হৈ যোৱা বুলি ভবাটো কোনো কাৰণতে জাইজ নহয়, আৰু ল'ৰা ছোৱালী দুয়োজনে এজনে আনজনক স্বামী স্ত্ৰীৰ দৰে ভাবি লোৱাটো শৰীয়তৰ দৃষ্টিত হাৰাম হয়, যেতিয়ালৈকে তেওঁলোকৰ মাজত নিকাহ সম্পূৰ্ণ নহয়। গতিকে জোৰোণ শৰীয়তৰ মতে দুই পক্ষৰ মাজত হোৱা এটা ৱাদা বা কথা দিয়াকে বুজা যায়। সেয়েহে ইয়াক নিকাহ বুলি ভবাটো বা নিকাহৰ সমতুল্য বুলি ভবাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বা অনুচিত কথা। যিহেতু দুই পক্ষৰ মাজত নিকাহ নাই হোৱা, গতিকে নিকাহ নোহোৱাৰ কাৰণে ল'ৰা ছোৱালী দুয়ো বাবে আজনবী বা অপৰিচিত লোক হিচাপেই শৰীয়তৰ দৃষ্টিত গণ্য কৰা হয়। অৱশ্যে আৰু এটা কথা মনত ৰাখিব লাগে যে কোনো কাৰণ নোহোৱাকৈ দুই পক্ষৰ মাজত হোৱা এনেধৰণৰ যি প্ৰতিশ্ৰুতি বা নিকাহৰ কাৰণে যি ৱাদা বা প্ৰতিশ্ৰুতি কৰা যায়, এই প্ৰতিশ্ৰুতিক ভংগ কৰি দিয়াটো অনুচিত, কিয়নো ইছলামৰ দৃষ্টিত প্ৰতিশ্ৰুতি ভংগ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। অৱশ্যে বিশেষ যদি দুই পক্ষৰ কিবা অসুবিধা হয় আৰু এই অসুবিধাবিলাক যদি গ্ৰহণযোগ্য হয়, তেনেহলে ই এটা পৃথক বিষয়। আৰু এটা কথা এইখিনিতে মনত ৰখাৰ জৰুৰী যে জোৰোণৰ পিছত কোনো ক্ষেত্ৰত দেখা যায় যে টকা পইচাৰ বা সোণৰ গহনা ইত্যাদিক দৰা ঘৰৰ ফালৰ পৰা দিয়াটো জৰুৰী বুলি ভবা হয়, আৰু এনেকুৱা ধৰণৰ যদি দিয়া নাযায় তেতিয়াহ'লে লাজৰ কথা বুলি ভবা হয়, আৰু এই ক্ষেত্ৰত জোৰ জুলুম কৰা হয়, তেনেহলে কিন্তু শৰীয়তৰ দৃষ্টিত এনেকুৱাবিলাক কাম জাইজ নহয়। অৱশ্যে গিফ্ট হিচাপে এজনে আনজনক দিয়াটো এটা পছন্দনীয় কাম, কিন্তু ল'ৰা আৰু ছোৱালী নিজেই পিন্ধাই দিয়াৰ ক্ষেত্ৰত আঙুঠি ইত্যাদি কোনো প্ৰাসংগিকতা শৰীয়তৰ দৃষ্টিত নাই। ওয়াল্লাহু তাআলা আলাম বিশ্বৱাব।